কি খবৰ নমস্কাৰ বন্ধুসকল মই গীতৰাজ আৰু আজি আমি কথা পাতিম বেহাৰবাৰী আউটপোষ্টৰ কেকেছাৰ আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিষয়ে আপোনালোকে হয়তো গম পাইছে যে আচুৰ্যৰ এটা নতুনকৈ গান আহিছে যিটোৰ টাইটেলটো হৈছিল হয়নে ক আৰু এই গানটোৰ বৰ্তমান অডিঅ'টো তেওঁৰ ইউটিউব চেনেলত আপলোডো হৈছে আৰু এই গানটোৰ বৰ্তমান মিউজিক ভিডিঅ' হয়তো কেইদিনমানতে আহিব আৰু যিটোত অভিনয় কৰিব বেহাৰবাৰী আউটপোষ্টৰ কেকেছাৰ আৰু বিউটি বাইলুঙে উৰফে অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰীয়ে আৰু এইটোৰ ওপৰতে আপডেট দি কেকেছাৰে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই নিজৰ ফেচবুক হেণ্ডেলত কিছু ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছিল আহক তেওঁৰ ভিডিঅ'ৰ কেইটামান সৰু ক্লিপ চাই লওঁ আজি গধূলিয়ে সেই গানটো ৰিলিজ কৰা হ'ব যিটোৰ টাইটেলটো হৈছে দলিচা আৰু যোৱাকালি 1 জানুৱাৰী তাৰিখে তেওঁ নিজৰ ফেচবুক হেণ্ডেলৰ পৰা লাইভত আহিছিল আৰু সেই গানটোৰ ওপৰত আপডেট দি কিছু কথা কৈছিল আহক তেওঁৰ ভিডিঅ'ৰ অৰ্থাৎ লাইভৰ এটা সৰু ক্লিপ চাই লওঁ আটাইতকৈ ইম্পৰ্টেণ্ট কথা এইটো যে মোৰ এটি গীত দলিচা গীতটি কাইলৈ ৰিলিজ হ'ব ভিডিঅ'ৰ সৈতে গতিকে মই সকলোকে অনুৰোধ জনালোঁ যিসকলে গম নাপায় তেওঁলোকক জনাব যে মোৰ কাইলৈ গীতটি আহি আছে তাৰপিছত সেই গীতটি সন্ধিয়া আমি ৰিলিজ কৰিম সময়টো এতিয়া মই গম পোৱা নাই সময়টো মই জনাই দিম সকলোকে সো মেবি তেওঁ নিজৰ ফেচবুক হেণ্ডেল আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত এই গীতটো কেতিয়া ৰিলিজ কৰা হ'ব সেই সময়টো জনাব সো আপোনালোকে নিশ্চয়কৈ দীপলি নাবাক ইনষ্টাগ্ৰামত চাই ল'ব পাৰে আগবাঢ়িছোঁ নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাই আছোঁ হৰপল শইকীয়াৰ বিষয়ে বেছিকেলি এওঁ এজন অসমীয়া ইউটিউবাৰ আৰু এওঁ বেছিকেলি নিজৰ চেনেলত অসমীয়া ফাইন্স ভিডিঅ' আপলোড কৰে সো ৰিচেণ্টলি এওঁ কমপ্লিট কৰিবলৈ সক্ষম হৈছে 100K ছাবস্ক্ৰাইবাৰ্ছ আৰু মেবি এওঁৰ চেনেলটো হৈ পৰিছে অসমৰ প্ৰথমটো ফাইন্স চেনেল যিটোই কমপ্লিট কৰিবলৈ সক্ষম হৈছে 100K ছাবস্ক্ৰাইবাৰ্ছ সো মোৰ ফালৰ পৰা তেওঁলৈ বহুত বেছি শুভেচ্ছা জনালো আগবাঢ়িছোঁ নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাই আছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুলদীপৰ বিষয়ে সো ৰিচেণ্টলি এওঁৰ এটা নতুনকৈ গান ৰিলিজ হ'ব যিটোৰ টাইটেলটো হৈছে টেনশ্যন আৰু এইটোৰ ওপৰতে আপডেট দি তেওঁ নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত এটা ভিডিঅ' ক্লিপো শ্বেয়াৰ কৰিছিল আহক তেওঁৰ এই ভিডিঅ' ক্লিপটো চাই লওঁ বহুত মোৰ টেনশ্যন বহুত মোৰ টেনশ্যন বহুত মোৰ টেনশ্যন কিমান হিচাপে নহ'ব একদম হিমান কাক কৰো খোজ মই ইয়াত চোন চবৰে ৰেণ্ডম ডিমাণ্ড প্ৰশ্ন এগাল নাই উত্তৰ ইয়াত কৰ্মত থাকি মধুত্ব খিয়াল মেচিনত পিছা মই যুক্ত হিয়াত বেছিকে বকে গৈ যুগ কৰ ইয়াত ধৰ মাৰ কাম কৰিবলৈ নাই কোনো খৰ তাৰ বেলেগৰ প্ৰতি উপদেশ বৰ তাৰ নিজৰ এই জীৱনত দেখোন গৰ্বৰ তাৰ ইয়াক ধৰ মাৰ কাম কৰিবলৈ নাই কোনো খৰ তাৰ বেলেগৰ প্ৰতি উপদেশ বৰ তাৰ নিজৰ এই জীৱনত দেখোন গৰ্বৰ তাৰ 4 মাহ শুলো মই এলাহৰ ৰজা নিজৰটো নুশুনো বেলেগৰ বজা সময়ৰ খেলত মই নুক্ৰ মেঘ সাজি নিজৰ এই চোতালত বেলেগৰ বজাৰ ভাইব নাই গানত মোৰ ভাইব নাই গানত সো তেওঁৰ নতুন গানটোৰ বাবে মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল বলক কথা পাতিলোঁ কেইটামান এচিভমেণ্টৰ বিষয়ে ফাৰ্ষ্ট অফ অল দীপাংকৰ গগৈয়ে কমপ্লিট কৰিছে 10K ছাবস্ক্ৰাইবাৰ্ছ নষ্ট ল'ৰাই কমপ্লিট কৰিছে 50K ছাবস্ক্ৰাইবাৰ্ছ আছাম টেক টক্সে কমপ্লিট কৰিছে 100K ছাবস্ক্ৰাইবাৰ্ছ জে20 লজিকেল পাজলে কমপ্লিট কৰিছে 100K ছাবস্ক্ৰাইবাৰ্ছ আৰু ফাইনেলি NK প্ৰডাকশ্যনে কমপ্লিট কৰিছে 500K ছাবস্ক্ৰাইবাৰ্ছ চ' মেনি কংগ্ৰেচুলেশ্যনছ টু অল অফ দেম চ' এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ' আজিলৈ লৈছোঁ বিদায় জয় অসম বাই